হাই দোস্ত, মই বেলি আৰু মই মানে কি আপোনালোকক আজি আমাৰ মানে গুৱাহাটীৰ নাৰেংগীত এটা মানে কি ৱাৰলেছ পাহাৰ আছে। তাত মানে কি মই বহুত দিনৰ পৰা শুনি আহিছোঁ যে তাতে এটা ভাল মন্দিৰ আছে। তাৰমানে কি আমাৰ তাতে গাড়ী লৈ যাব নোৱাৰে, তাতে মানে কি আমাৰ কমচে কম 2-3 ঘণ্টামান খোজকাঢ়ি যাব লাগিব। তাৰপিছত মই যে আপোনালোকক তাত লৈ যাম বুলি ভাবিছিলোঁ। মই চেষ্টা কৰিম। আপোনাৰ বৰষুণ আহি আছে, মই মানে কি যোৱাকালিৰ পৰাই প্লানিংটো বনাইছিলোঁ। এতিয়া বৰষুণ আহি আছে, তথাপিও বাৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰমানে কি তাততো গাড়ী ঘোঁৰা একো লৈ যাব নোৱাৰে, তাতে বাছ মানে কি মই 2 কিলোমিটাৰমান ইয়াৰ পৰা মানে কি গাড়ীত যাম। তাৰপাছত মানে কি কমচে কম 10 কিলোমিটাৰমান মই খোজকাঢ়ি যাব লাগিব। আজি 10 কিলোমিটাৰ খোজকাঢ়ি গৈ আজি আপোনালোকক মই দেখাম যে মানে কি ৱাৰলেছ পাহাৰৰ ওপৰত এটা ভাল মন্দিৰ আছে। মই শুনামতে শিৱ মন্দিৰ, কিন্তু মানে কি আজি শিৱ মন্দিৰ, বহুতে কয় বিষ্ণু মন্দিৰ, বহুতে কয় শিৱ মন্দিৰ। আজি মই আপোনালোকক মানে কি নিজে যাই দেখাম যে তাতে কি মন্দিৰ আছে, কি ঐতিহাসিক মন্দিৰ আছে। আৰু তাতে মানে কি বহুত বোলে পুৰণি ভাস্কৰ্য কিছুমান মানে কি জমা কৰি থোৱা হৈছে, বহুত সুন্দৰকৈ মানে সজাই থোৱা হৈছে। আপোনালোকক মানে সেইখিনি বস্তু আজি মই ধুনীয়াকৈ স্পষ্টকৈ মই নিজে অলপ কষ্ট কৰি নিজে যায় আপোনালোকক মই নিজৰ মানে কি আপোনালোকে আজি মোৰ ইউটিউব চেনেলটোত আপোনালোকে চাব তাত যে কি কি আছে। যদি আপোনালোকে যদি ভাল পায় আপোনালোকে নিজেও আহিব বিচাৰিব। আৰু এটা কথা, মই মানে কি বহুতৰ মুখৰ পৰা শুনিছোঁ যে সেই মন্দিৰটোৰ পৰা তাতে গৈ পেলাই যদি আপুনি মনৰ পৰা বা মানে কি আপুনি শুদ্ধ মনেৰে যদি কিবা বিচাৰে, তাতে মানে কি ভগৱানক যিটো বিচাৰে আজিলৈকে বহুতে পাইছে। আৰু গতিকে প্ৰতি বছৰে বছৰে এটা পূজা হয় তাতে। সেই পূজাটোত মানুহে 4 ঘণ্টা 5 ঘণ্টা খোজকাঢ়ি গৈ সেই মন্দিৰটোত দৰ্শন কৰে, মন্দিৰটোত পূজা অৰ্চন কৰে। বাৰু আজি আপোনালোকক মই লৈ যাই পেলাই মই আজি দেখাম যে মন্দিৰটোৰ ওপৰত আছে কি, ৱাৰলেছ পাহাৰটোৰ ওপৰত আছে কি, মন্দিৰটোৰ ভিতৰত আছে কি, আৰু মন্দিৰটো দেখিবলৈ কেনেকুৱা, মন্দিৰটোৰ কেনেকুৱা ধৰণে সজাইছে, মন্দিৰটোত কিনো পুৰণি ঐতিহাসিক বস্তু আছে, আপোনালোকক মই আজি সম্পূৰ্ণকৈ দেখাম। আপোনালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থ'ব, যাতে মই মানে কি যাই পেলাই যিটো ভিডিঅ' বনাম, ভিডিঅ'টো দিয়াৰ লগে লগে যাতে আপোনালোকে চাব পাৰে। আৰু মানে কি মই এতিয়া দেখাই আছোঁ যে আমাৰ ইয়াৰ পৰা মন্দিৰটো কিমান দূৰ, কিমান ওপৰত আছে। তো মানে কি মোৰ ৰুমৰ পৰা এটা মই ভিডিঅ' বনাই আপোনাক মই মানে কি দেখাব চেষ্টা কৰিম যে মোৰ তাৰ পৰা কিমান, মই দেখা পাই থাকোঁ কিন্তু মই মানে কি যাব নোৱাৰোঁ তাতে। মই আপোনাক মানে কি বহুত দিনৰ পৰা শুনি আহিছোঁ, কিন্তু মানে কি মই যাব পৰা নাই। আজি মই লগৰ এজনকো কৈছোঁ, সিও আহি আছে, আৰু তাৰ লগত মই আজি যাই পেলাই মই আপোনালোকক গোটেইখিনি দেখাম। আৰু যদি ভাল পায় বেয়া পায় আপুনি মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাই থাকে তেনেকুৱা ভিডিঅ' মই আগলৈও আৰু বনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ আশীৰ্বাদ যাতে মোৰ লগত সদায় থাকক। মই আজি প্ৰথমটো ভিডিঅ' বনাবলৈ গৈ আছোঁ, আৰু এইটো ভিডিঅ' মই ইমান দীঘলীয়া নকৰোঁ, কাৰণ আমি আৰু দীঘলীয়া ভিডিঅ' বনাবলৈ গৈ আছোঁ। আৰু আপুনি আজি গধূলি মানে আপুনি মোৰ ভিডিঅ'টো পাব। আৰু আপোনালোকৰ মনে কি কয়, চাবলৈ মন আছেনে নাই মোক কমেণ্ট কৰি নিশ্চয় জনাব। বাই। এইটো আপোনালোকে দেখা পাইছেনে, একদম কিমান ওপৰত পাহাৰটো আপোনালোকে দেখা পাইছেনে? তাৰ ওপৰত যিটো টাৱাৰ আছে, সেই টাৱাৰটোৰ ওচৰত মন্দিৰটো আছে। বাৰু হ'ব, মই গৈ আছোঁ, আপোনালোকে ছেকেণ্ড ভিডিঅ'টো পাবলৈ অপেক্ষা কৰক।